হাই গাইজ, আগৰ ভিডিঅ'টোত কৈছিলোঁ জাতিংগা সময় হ'লে যাম বুলি জাতিংগা দেখাম বুলি, কিন্তু সেইদিনাখন কামৰ ফলত মানে সময় নহ'ল জাতিংগা যাবলৈ। আজিও এটা ব্লগ বনাম বুলি ভাবিছিলোঁ, কিন্তু বতৰটো ইমান ডাৱৰীয়া হৈ গৈছে যে বনাবলৈ মানে তেনেকৈ ওলাই যাব পৰা নাই। এনেই বজাৰলৈ আহিলোঁ, এতিয়া ৰেচিপি এটাকে আপোনালোকক দেখাম। সদায় পাহাৰ দেখাই থাকোঁ আপোনালোকক, সদায় পাহাৰেই দেখি থাকে মোৰ ভিডিঅ'বোৰত। আজি এটা নতুন বস্তু দেখাইছোঁ, চাই থাকক এতিয়া। এয়া চাওক, ডাৱৰ 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 ডাৱৰ। আমি এতিয়া কি হয়, ওপৰলৈ চালেহে ডাৱৰ দেখোঁ, কিন্তু এতিয়া এই ডাৱৰবোৰ তলত আছে আমাতকৈ। আমি মানে ইমানেই ওপৰত থাকোঁ নহয়। এইবোৰ দেখিছে নহয়, এইবোৰ ডাৱৰ একদম তলত। এইবোৰ পাহাৰ, এইবোৰ ডাৱৰ। কিমান ধুনীয়া লাগিছে। এতিয়াহে এনেকুৱা এটা ফিল হয় যে একদম পাহাৰত আছোঁ। এনেকুৱা নাজাৰা দেখিবলৈ পালে এনেই আমাৰ থাকিয়ে ভাল লাগে। বজাৰৰ পৰা আহি গা চা ধুই ল'লোঁ, এতিয়া ফ্ৰেছ হৈ মেলি বনাব লৈছোঁ। প্ৰায় সকলোবোৰ ঘৰতে পাকঘৰত থকা বস্তুৰ জৰিয়তে এতিয়া আজি এটা ইজি ৰেচিপি বনাম। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। এনেকৈ পুৰা নিচিনাকৈ গৰম কৰি লৈছোঁ। অলপ পুৰি ল'লে মানে অলপ বেলেগ এটা টেষ্ট ওলায়। এয়া মই মেজেঙা পাত অলপ গুচাই ল'লোঁ, দুটা পিঁয়াজ ডাঙৰ ডাঙৰ, গাহৰি বইল কৰা নাই, আৰু আদা নহৰু পেষ্ট, জলকীয়া আপোনালোকে নিজৰ আন্দাজমতে জলকীয়াটো লৈ ল'ব। মই জলকীয়াটো অলপ বেছি খাওঁ কাৰণে অলপ বেছিকৈ লৈ লৈছোঁ। তেল কম পৰিমাণতে লৈছোঁ, কাৰণ গাহৰিটো যিহেতু বইল কৰি লোৱা নাই, সেইকাৰণে তেল ওলাবই। পিঁয়াজটো অলপ এতিয়া ফ্ৰাই কৰি লওঁ। পিঁয়াজটো আধা ফ্ৰাই হৈ গ'ল, সেইকাৰণে মই অকণমান আদা ৰচুনৰ পেষ্ট এতিয়া দি দিম, আৰু এইখিনি শেষত দিবলৈ থৈ দিছোঁ। এচামুচ হালধি আৰু অলপ দি দিছোঁ। আদা ৰচুন আৰু পিঁয়াজ ফ্ৰাই কৰি হৈ গ'ল, এতিয়া মাংসটো অলপ ফ্ৰাই কৰি লওঁ। জলকীয়াও লগতে দি দিছোঁ এতিয়া। অলপ ফ্ৰাই হ'বলৈ ঢাকি দিওঁ 10 মিনিটমান। মিডিয়াম ৰেঞ্জত মই ঢাকি দিছোঁ 10 মিনিট। মাংসটো অলপ ফ্ৰাই হৈ গ'ল, এতিয়া নিমখ দি দিওঁ পৰিমাণ অনুযায়ী। মই এতিয়া এইখিনি মেজেঙা বাছি থৈ দিছিলোঁ যে, এই মেজেঙাখিনি এতিয়া মই ইয়াত ঢালি দিম, যিহেতু মাংসটো ফ্ৰাই কৰা হৈ গৈছে। এতিয়া ফ্ৰাই কৰি অলপ ঢাকি দিম। মেজেঙাটো সিজিবলৈ যিহেতু অকণমান সময় ল'ব। মেজেঙা আৰু গাহৰি একেবাৰে বহুত মানে মিলে, দুইটা কম্বিনেশ্যনটো মিলে, আৰু ইয়াত যিহেতু উপলব্ধ মেজেঙা য'তে ত'তে পোৱা যায়, তো নোপোৱা বস্তু নহয়। খাবলৈও ভাল লাগে, বজাৰতো পোৱা যায়, হাবিতো পোৱা যায়, নিজে আনো বুলি ক'লে। এতিয়া অলপ সিজিবলৈ মই ঢাকি দিছোঁ। ইয়াত বাকী যে থৈ দিছিলোঁ আদা নহৰু পেষ্ট পিছত দিম বুলি, এতিয়া দি দিছোঁ, যিহেতু সিজিলেই মানে অলম'ষ্ট।
এই পাতখিনি সিজিবলৈ বাকী আছে আৰু অলপ। স্মেলটো বহুত ধুনীয়া আহিছে। এতিয়া এইখিনি মানে আৰু অলপ ধুনীয়া কৰি দিবলৈ এয়া ধনিয়া পাত দি দিছোঁ অকণমান, যাতে আৰু অলপ টেষ্টটো ধুনীয়া হওক আৰু মানে গন্ধটো ধুনীয়াকৈ ওলাওক। এয়া এতিয়া আমাৰ বনাই ৰেডি হৈ গ'ল মেজেঙা আৰু গাহৰি মাংস। দেখিবলৈ বহুত ধুনীয়া হৈছে।